প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। কয় নহয় জীৱনটোত দুখ সুখ সকলোবোৰ থাকে, সেয়াই দুখৰ দিন যেতিয়া দুখ জন্ম মৃত্যু বিবাহ কাৰো হাতত লিখা নাথাকে, সেয়া ভগৱানে আগতেই লিখি দি দিয়ে। সেইদিনাই সেই দিনটো আমি চবেই ৰৈ আছিলোঁ ঘূৰি আহিব ভালকৈ, কিন্তু নাহিলে। শেষত গৈ সন্ধিয়া খবৰটো আহিলে যে নাই। বহুত চিকিৎসাও কৰিলে কিন্তু ঠিক নহ'লগৈ। পিছত গ'লগৈ আৰু ভগৱানৰ ওচৰত আমাক এৰি পেলাই। যি নহওক, য'তে থাকক ভালে থাকক, কুশলে থাকক। দৰ্জা বন্ধ কৰিলোঁ আৰু এতিয়া পুৰণি ঘৰত তাতে যাওঁ। অকণমান কিবা কিবি কামো আছে, আৰু যিহেতু আজিৰ পৰা আমি একদম ভাত খাব পাম, মানে একদম বইল এক চিত্ৰ মানে একেলগে যিবোৰ দিয়ে আৰু। তো যাওঁ, তাতে কিবা কিবি কৰিব লগা আছে। আৰু দহা আৰু শ্ৰাদ্ধৰ কাৰণে মানে বস্তু চব চাফা কৰিব আছে। তো সেই চব কৰোঁ। ঘৰৰ মানুহ সকলোৱে একেলগে কৰিলে চব কামে জল্দি হৈ যায়। মই কৈ দিওঁ দেই, এই ভিডিঅ'টো কোনো ধৰণৰ মানে এণ্টাৰটেইনমেণ্ট তেনেকুৱা একো নাই, মাত্ৰ মই যাতে আমাৰ ঘৰৰ স্মৃতিখিনি বান্ধি ৰাখিব পাৰোঁ তাকে চেষ্টা কৰিম। আৰু কিছুমান বস্তু যাতে আমিও পিছত চাব পাৰোঁ যে এনেকুৱা হৈছিলে, এনেকুৱা তাৰিখত এনেকুৱা হৈছিলে। তো সেয়াই, আজি হৈছে চতুৰ্থা, মানে 4 দিন। লৈছোঁ জলকীয়া, মানে আমাৰ ঘৰৰে আছিলে আগতে আনি থোৱা, কিন্তু মানে এইকেইদিন যিহেতু তাতে একেলগে খাম, তো সেইকাৰণে এইখিনি বেয়া হৈ আছিলে। কালিও নিবলৈ পাহৰি গ'লোঁ। কালিতো এবাৰেই খাইছিলোঁ গোটেই দিনটোৰ ভিতৰত, আজি মানে 2বাৰ। দিছে বেশি মাত্রা উপর আছে তো সকলোৱে ব্যস্ত হৈ আছে, তো মই আজি জুইকণ লগাই দিলোঁ। ৰ'ব, আপোনালোকক বাহিৰৰ পৰিৱেশ অকণমান দেখুৱাই। আলু বইল দিছোঁ মই। তোকে নকৰোঁ আছে এখানে। কি অবস্থা মুখের বাবা, মাথায় দেখ থাকা দেখ। তো আজি আকৌ যাওঁ, মানে মই 2-3 দিনৰ ভিডিঅ' অকণমানকৈ ৰাখি আছোঁ, আৰু ভিডিঅ'টো আজি দি দিম। এডিট কৰা সন্ধিয়া যদি সময় পাওঁ মই আজি ভিডিঅ'টো দি দিম। ব'লক কেতিয়া যাওঁ, আৰু কি কাম আছে কৰিব লগা কৰোঁ, ৰেডি কৰোঁ চব। ঘৰৰ মানুহখিনি নকৰিলে কোনে কৰিব। ব'লক এতিয়া। গাইস কাম চাম কৰি আছোঁ। हो गया। लेबू है नहीं।
এইফালে আমাৰ মুনু মোবাইল চাই আছে আৰু হাতত কলম লৈ গালত এই চব কি কৰিছে চাং মুখখন চাং মুনু চাং 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 নাই লাগে চাং চাং মুখৰ অৱস্থা এইফালে গালখন চাং ইফালে গালখন দেখাও 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 वाह क्या आर्टिस्ट है क्या आर्टिस्ट मुझे नहीं पता था यार क्या आर्टिस्ट है तू आर्टिस्ट बनेगी समझ गई